নমস্কাৰ। আজি পাঠ কৰিব লৈছোঁ কবি গুণজিৎ দাসৰ কবিতা জুই। জুই জুয়েই হাঁহি চকুলোৰ ধাৰ কাটি কাটি পানীতকৈও নীৰৱে আছে জুই। পানী যিদৰে ঘূৰি আহে নিজলৈ, মানুহ যিদৰে ঘূৰি আহে তেজৰ মাজলৈ, জুই জুই হৈয়েই সোমাই আহিছে অহৰহ নিজৰ মাজলৈ। আন্ধাৰত মানুহ যিমান নিৰুদ্দেশ হয়, নিৰুদ্দেশ হয় পোহৰৰ দমোজাত। কোনো মানুহ ইমান নিৰুদ্দেশ নহয় জুইৰ মাজত। জুই নিজৰ মাজতে ইমানেই আনমনা যে পোহৰ পিয়াসী মানুহবোৰক বৰ দি নিজৰ ভিতৰলৈ সোমাই আহিছে অহৰহ। জুইৰ সহবাসী মানুহবোৰে জুইৰ ভিতৰলৈ সোমাই গৈ জুইত স্থাপিত ভাস্কৰ্যবোৰ দুহাতেৰে চুই চায়। জুইৰ শিল্প দেখি মানুহ হয় অভিভূত। জুইৰে খেলি থকা মানুহবোৰে জুই হ'ব নোৱাৰি জুইৰ ভিতৰৰ অনেক জুইৰে নিজক পৰিচয় কৰায়। চকুৰ পুৰণি গুচাবলৈ বুকুত অহৰ্নিশে কঢ়িয়াই ফুৰে একুৰা জুই। জুইৰ বৃত্তান্ত লিখি লিখি শেষলৈ মানুহ হয় চিতাৰ জুই। ধন্যবাদ।